সো গাইজ দুটা হাতী একেলগে চাক না কেনেকৈ বল খেলি আছে আমাৰ বলটো হাতী খেলি আছে এই চাক মুস্তাকে দি আছে বলটো দুটা হাতী মানে পোহনীয়া হাতী আৰু পোহনীয়া হাতী এইটোৱেই চাক দুটা আছে আৰু আমাৰ গাঁৱৰ ফালে আহিছে হাতী দুটা সৰু সৰু পোৱালিবিলাকে হাতী লৈ আহিছে চাক না সো হাতী আহিছে মানুহে হাতী চাবলৈ মানুহে একদম ৰাস্তা ঘাট সো গাইজ ভালেই লাগে যেতিয়া মানে আমাৰ গাঁৱৰ মানুহবিলাকে ৰাস্তাত একেলগে আহি যায় মানে কিবা এটা চাবলৈ যে ফটককৈ কিবা এটা আচৰিত বস্তু এটা গাঁৱত আহি গ'লে মানে কিমান কি ক'ম আৰু মানুহে ৰাস্তা ঘাট একেবাৰে ভৰপূৰ হৈ যায় আৰু তাক চাবলৈ মানে যিটো আচৰিত ক'ব পাৰি যে হাতীটোতো একেলগে আহিছে মানুহে বা ভাবিছে কিমান ধুনীয়া মানে এটা মানে চব হাতী আহিছে কিন্তু হাতীটো সকলোৱে ভাবে হাতী দেখিলে মানে ভয় খায় ঠিক আছে ভাবে কিন্তু এইটো পোহনীয়া হাতী একো নকৰে চাক মানুহ সন্মুখত থিয় হৈ আছে আৰু বহুত ভাল লাগিছে মোৰো Bengalu. Bukan saya sedang dah, dek. মজা লাগে দে Fantasia. ঘুরে দাও ও আরেকটাই না মা আরেকটাই দিয়ে আরেকটাই দাও করতে না কি হ্যাঁ Wah, bagus.